কবিতাৰ শিৰোনাম প্ৰেম বাবা ফৰ অল বাবা লাভাৰ্ছ। কবি আৰু আবৃত্তিকাৰ অংগদ দাস। আৱাস সংগীতত কপিল আৰু প্ৰকাশ। হেল্ল' 1 2 3 মাইক টেষ্টিং। কোনোবা আছেনে? ক'ত আছো মই? ৱাহ, কি বিন্দাছ লাগিছে বে। মই যেন উৰি ফুৰিছোঁ, মই যেন দৌৰি ফুৰিছোঁ। কিন্তু কিয়? বিকজ টুডে ইজ দ্য ভেলেণ্টাইন ডে। কংগ্ৰেচুলেশ্যনছ টু দ্য অল লাভাৰ্ছ। ভাল লাগে দেখি, ভাল লাগে ভাবি। ৱাহ, কি অপূৰ্ব দৃশ্য দেখিবলৈ পোৱা যায় আজিৰ দিনটোত। কি চিত্ৰলেখা, কি দীঘলী পুখুৰী, সকলোতে মাথো অনলি ওৱান দ্য লাভাৰ্ছ জৰি। মাহ কচম ফালি দিব ইহঁতে। চাল্লা ফোন কৰিব টাইম নাপায় আৰু ই। প্ৰকাশ ক। হেল্ল' অংকত, ক'ত আছ তই? তোৰ বাইকখন দে না। বাইক? কিয়? আৰু ৰচোন, তোৰ বাইকখননো কি হ'ল? জানই দেখোন আজি ভেলেণ্টাইন ডে। তাই এইখন বাইকত নুঠে, তাইক লাগে KTM। কি হ'ব মানে আৰু? লৈ যাহি মোৰখনকে। মই গৈ আছো ৰ। এয়াই ভেলেণ্টাইন ডে। আমিনো কি জানো? আমি মাথো জানো বাবাৰ প্ৰসাদ মুঠি হাতত লৈ বম বম বলে বুলি 2-3 চিলিম টানিবলে। সঁচা কথা ক'বলৈ গ'লে বাবাই আমাক জিন্দা ৰাখিছে। আই লাভ ইউ বাবা, আই লাভ ইউ। গাঞ্জা চিৰাল চিৰাল পাত, গাঞ্জা খায়া মগ্ন হয়া নাচে ভোলানা। আমাক নালাগে নৈ পাৰৰ ৰোমান্টিক গীত, আমাক লাগে মাথো পাপন দাই গোৱা প্ৰেম বাবা। প্ৰেম বাবা জয় মহাদেৱা। আজি চাৰিওফালে মাথো প্ৰেম প্ৰেম প্ৰেম, মাথো প্ৰেম। আমাৰহে জীৱনত নহ'ল এই প্ৰেম বোলা বস্তুটো। চাল্লা কাকো কৈ নাপালো বি মাই ভেলেণ্টাইন বুলি। সঁচা কথা ক'বলৈ গ'লে আমি হ'লো বাবা খাব জনা ভৱিষ্যতহীন ফাল্টু ল'ৰা। FALTU, ফাল্টু। আমি নাজানো 120 স্পীডত গৈ খাচেককে ব্ৰেক মৰাৰ মজা। আমি নাজানো পাৰ্কৰ জোপোহা বকুল ফুলডালৰ তলৰ থকা বেঞ্চখনত বহাৰ মজা। আমি নাজানো KFC ৰেষ্টুৰেণ্ট অথবা ফুচকাৱালাটোৱে বেচা ফুচকাৰ মজা। বাবা, হে ভোলে বাবা, তোমাক গ্ৰেট চেলুট দিছোঁ। অন্তত আজিৰ দিনটোত তুমি আমাক সংগ দিছা। হেপী ভেলেণ্টাইন ডে। ৰমেন দে বাবাৰ প্ৰসাদ মুঠি ৰেডি কৰ। বম বম।